আজি আমাৰ হলাপাৰাৰ বিহু আৰু মুকলি বিহু আৰম্ভ হ'ব আৰু এয়া হৈছে আমাৰ গাঁৱৰ নাচনীলাক আৰু হ'ল এইটো আমাৰ সভানেত্ৰী আমাৰ আৰু হ'ল এইটো হৈছে মাইনা আৰু আমিও নাচিম আমাৰ মুকলি বিহু আৰম্ভ হ'ব আৰু এয়া পিছপিনে এনেকৈ হৈ আছে আৰু হ'ল এইটো হৈছে আমাৰ ষ্টেজখন ঢলাপাৰাৰ বিহু আজি আমাৰ মুকলি বিহুৰ পিছতেই আমাৰ গায়ক উঠিব আপোনালোকে আহিব উপস্থিত হোৱাৰ কাৰণে আমি প্ৰত্যেক পিছতে ঢলাপাৰা ৰঙালী বিহু সন্মিলনৰ যি 17তম বৰ্ষ আমি উদযাপন কৰিবলৈ লৈছোঁ আমি সকলোৱে আয়োজন জনাইছোঁ দ্বিতীয় স্থান লাভ কৰা পূৰ্ণিমা দাসক বঁটা প্ৰদান কৰিব গুণানন্দ নাথে প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে চেউতী নাথ আমাৰ বিহুৰ ছিংগাৰ টিকুমণি হুজুৰি আহিছে আৰু হ'ল আমাৰ বিহুত গীত পৰিৱেশন কৰিব আৰু হ'ল আমাৰ ছিংগাৰ সৌৰভ ৰাজ মই একচুৱেলি মই নামটো পঢ়া নাই কাৰণে ক'লোঁ আৰু হ'ল বিখ্যাত গায়ক ভাল ভাল গান গায় আপোনালোকে চাই লওক আজি গীত পৰিৱেশন কৰিব পূৰা ফালি দিব আমি বহুত ডান্স কৰিম নাচিম